হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰো ভাল। বৰ্তমান ভালে আছোঁ আৰু মা আৰু মই আৰু আজি কেইবাদিনো হ'ল ভিডিঅ' একো আপোনালোকক দিয়া নাই আৰু সেই দুটা ব্লগে লাষ্ট দিছিলোঁ। তাৰপিছত ব্লগ মানে দিয়া হোৱাই নাই একো ভিডিঅ', গতিকে তাৰে মানে ভিডিঅ' কিছুমান আছে যিবিলাক এতিয়ালৈকে এডিট কৰাই নাই। গতিকে ইণ্ট্ৰ'টো মানে দিবলৈকে থাকি যায়, সেইটো কাৰণে ইণ্ট্ৰ'টো দিয়াৰ পিছতে সেইকেইটা ভিডিঅ' এডিট কৰিম বুলি মই ভাবি আছিলোঁ। গতিকে আজি এডিট কৰিম, ইণ্ট্ৰ'টো দি লৈছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব আৰু ভাল পালে আপোনালোকে মৰম চৰম দিব ভিডিঅ'কেইটাত। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ। শেষলৈকে চাব কিন্তু। আজিৰ ভিডিঅ'ত আপোনালোকক মই দহা দিনাখনৰখিনি দেখাওঁ। মানে আমাৰ দিনত দহা হৈছিলে যিহেতু, সেইটো কাৰণে সেইখিনি গোটেইখিনি আপোনালোকক দেখাওঁ আৰু বেছি দীঘলীয়াও নকৰোঁ, সৰুকৈ দেখাম আৰু কি কৰিলোঁ আপোনালোকে চাব ভিডিঅ'টোত। এতিয়া এয়া হৈছে দহা দিনাখনৰ ৰাতিপুৱাৰ দৃশ্য, য'ত আই দুগৰাকী, মোৰ মাৰ মাজু বৌয়েক আৰু এয়া বা, আমাৰ মাজু আপাহঁতৰ ঘৰৰ, মানে মাজু বৰমাহঁতৰ ঘৰৰ ছোৱালী। তাৰপাছতে এয়া আগফালে ভকত আহিলে আৰু এইফালে স্কিন দিয়া আছে। মই অকণমান বেক চাইডৰ পৰা আপোনালোকক আগফালে দেখাবলৈ বুলি গৈছোঁ। এয়া দেউতাৰ ফটোভাগিত চাকি জ্বলাই থোৱা হৈছে, চাকি গছি। এইখন ফটো ময়ে তুলি দিছিলোঁ দেউতাক। এদিন আমি বিয়া খাবলৈ গৈছিলোঁ আমাৰ বাহঁতৰ ঘৰত, মাজু আপাৰ ছোৱালীৰ বিয়া। তেতিয়া দেউতাক মাৰি তুলি দিছিলোঁ আৰু ভবা নাছিলোঁ যে সেইখন ফটোৱে আজি এই দেউতাৰ মানে শ্ৰাদ্ধৰ দিনাখন যে কামত আহিব বুলি। সঁচাকৈ জীৱনটোত কেতিয়া ক'ত কেনেকৈ কি বস্তু দৰকাৰ হৈ যাব পাৰে কোনো নাজানে। বাকী আমাৰ মানে গেটৰ বাহিৰতে এইবিলাক গাড়ীবিলাক থ'বলৈ আমাৰ সুবিধা আছে। বাকী এয়া আইতা আহিছে আৰু এয়া মামাই অলপমান ঠিক ঠাক কৰি দিছে আৰু এইডোখৰতে। আৰু প্ৰধান কথা যে আপোনালোকে মোৰ এই বেক কেমেৰাটোৰ যিটো দেখিছে মানে ফিল্টাৰটো, নাজানো কোনে মোৰ মোবাইলটো চুই পিনে এই ফিল্টাৰটো কিবা বেলেগ কৰি থৈ দিছিলে। সেইটো কাৰণে মানে ফিল্টাৰটো বহুত বেলেগ ধৰণৰ আহিছে। বাৰু যি নহওক, বাকীটোতো ক্লিয়াৰে আহিছে আৰু অকণমান ফিল্টাৰটো খালি প্ৰব্লেম কৰিছে। একো নাই, কামটো চলি গ'ল আৰু। বাকী এতিয়া চাহ খাবলৈ দিয়া হৈছে। এয়া দেখিছে আৰু আইসকল বহি আছে ইয়াতে। বাৰান্দা হয় এইখন। ভকতৰ কাজভাগি কৰোৱা হৈছে চোতালতে। আৰু এয়া চাহত কি দিয়া হৈছিলে তাকে আপোনালোকক দেখাইছোঁ। চুজি দিছে আৰু কিবা মিঠৈ আৰু কিবা আছিলে। এইফালে বৌহঁতে বিতনীয়া কৰিছে আৰু লগতে বহি আছোঁ আৰু এতিয়া। সেইফালে ভকতসকল আছে য'ত প্ৰসাদৰ কাম কৰি থকা হৈছে। সেইফালে কল কাটি আছে। এইজন মোৰ মাজু নিচা, মাৰ মাজু ককায়েক। আৰু সেইফালে ঘোষা পাঠ কৰোৱা হৈছে, ভকতে ঘোষা পাঠ কৰি আছে আৰু ইয়াতে প্ৰসাদৰ বস্তুখিনি থৈ দিছে। এয়া আমাৰ নামঘৰ ভাগিয়ে হয় নিচাই, সেইটো কাৰণে পানী পৰিলে চাগে, তাকে চফা কৰি দিছে। বাকী এইডোখৰ ভিডিঅ' মোক পোৱালি এটাই কৰি দিছিলে। মানে মই যিহেতু আগফালে ওলাই আহিব নোৱাৰোঁ, পিটিককেনে এইধৰণে মই ভিডিঅ'বলৈ যোন আহিছিলে সকলোকে তুলি থৈ দিবাচোন বুলি কওঁতে পোৱালিটোৱে ধুনীয়াকৈ ভিডিঅ'টো কৰি দিছে আৰু চবকে তুলিছে। এয়া আমাৰ ভকতসকল, ইয়াতে ঘোষা পাঠ কৰোৱা হৈছে।
অটো ছাগলী বক বুলি আমাৰ বৈজনী ক'লৈ গ'ল? ধুইয়া ক'ত আছ? ইয়াত আছ। তই জলপান খালি নি? নাই খোৱা নহয়? ইয়ালৈ যাবি আকৌ খাবিগৈ। কোনোবাই নিবলৈ আহিবলৈ নাই। ঘৰৰ মানুহ ফকফকে যাবি, ফকফকে খাবি। হয় নাই? এয়া হৈছে আমাৰ ঘৰৰ মানুহ এইখিনি মানে আমাৰ তিনিডোখৰ জেগাত তিনিটা পৰিয়াল ভাগ হৈ থকা নিচিনাকৈ আছে। এইখিনি আছে আপোনাৰ মথুৰাপুৰ কোঁৱৰ গাঁৱত, তাৰপাছতে আছে আপোনাৰ বকতা ঢেকেইচিগা, আমাৰ সেইডোখৰ অৰিজিনেল মানে আমাৰ দদৌ মোৰ দেউতাক অৰিজিনেল বকতা ঢেকেইচিগাৰ হয়। তো আমি তিনিটা ফেমিলি, গোটেইকেইটা ফেমিলি আজি আহিছে। এইটো ফেমিলি মথুৰাপুৰৰ হয়, মথুৰাপুৰ কোঁৱৰ গাঁৱৰ।